ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁক বিশ্ববাসীয়ে এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেও সন্মান কৰে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। তেওঁ 1962 চনৰ পৰা 1967 চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। 1888 খ্ৰীষ্টাব্দৰ 5 ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ তিৰুতানী নামৰ ঠাইত ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰস্বামী আৰু মাতৃৰ নাম আছিল সীতামা। দেউতাক এগৰাকী সাধু পুৰুষ আৰু নিষ্ঠাবান ধাৰ্মিক লোক আছিল। ৰাধাকৃষ্ণন পিতৃ-মাতৃৰ দ্বিতীয় সন্তান আছিল। সমাজ জীৱনত তেওঁৰ আদৰ্শ নিষ্ঠা, জনগণৰ লগত প্ৰেম প্ৰীতিৰ মনোভাৱ স্থাপনৰ চেষ্টা বিৰল। তেওঁৰ জন্মদিনটো অৰ্থাৎ 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। এইবাৰ অৰ্থাৎ 2024 চনত 63 সংখ্যক শিক্ষক দিৱস হয়। আমি সকলোৱে শ্ৰদ্ধা আৰু যথেষ্ট সন্মানেৰে শিক্ষক দিৱস উদযাপন কৰোঁ। মৰমৰ বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰক, কমেণ্ট কৰক আৰু আপোনালোকে জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকক।